আপুনি কেতিয়াবা ভাবিছেনে যদি চলি থকা ট্ৰেইন এখনৰ ড্ৰাইভাৰজনৰ কিবা কাৰণত টোপনি আহি যায় তেতিয়া কি হ'ব? জাপানত এনেকুৱা এটা ৰাস্তা আছে যিটো ৰাস্তাই গান গায়, কিন্তু কেনেকৈ? আজি মই আপোনালোকক এনেকুৱা এখন গাঁৱৰ কথা ক'ম যিখন গাঁৱৰ সকলোবোৰ মানুহে অংগী ভংগীৰে কথা কয়, শব্দৰে অৰ্থাৎ মুখেৰে কোনো কথা নকয়। ক'ত বাৰু আছে এনে গাঁওখন? এনেকুৱা আৰু বহুতো এমেজিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। নদীৰ ওপৰেৰে নদী বৈ যোৱা দেখিছেনে আপুনি? জাৰ্মানী দেশৰ মেগডেবাৰ্গ চহৰত থকা এই ব্ৰিজখনৰ ওপৰেৰে গাড়ী নাযায়, পানী জাহাজ যায়। আচলতে এলবে নদীৰ ওপৰত বনোৱা এই ব্ৰিজখন দেখিবলৈ এনেকুৱা লাগে যে নদীৰ ওপৰেৰে নদী বৈ গৈছে। এই ব্ৰিজখনক মেগডেবাৰ্গ ৱাটাৰ ব্ৰিজ নামেৰে জনা যায়। এই ব্ৰিজখনেৰে সৰু ডাঙৰ ব্যৱসায়িক জাহাজ পূব জাৰ্মানী আৰু পশ্চিম জাৰ্মানীলৈ অহা যোৱা কৰে। এই ব্ৰিজখন বনোৱা হৈছিল 2003 চনত। এইখন হ'ল পানী জাহাজ চলাচল কৰা পৃথিৱীৰ সকলোতকৈ দীঘল ব্ৰিজ আৰু এইখন প্ৰায় 1 কিলোমিটাৰ দীঘল। এই ব্ৰিজখন ব্যৱসায়িক দিশৰ পৰা চাব গ'লে অতি গুৰুত্বপূৰ্ণ। এই গোটেই প্ৰজেক্টটো সম্পূৰ্ণ কৰিবলৈ অলমষ্ট 3,500 কোটি টকাৰ খৰচ হৈছিল। আজি মই আপোনালোকক এনেকুৱা এটা ৰাস্তাৰ কথা ক'ম যিটো ৰাস্তাই গান গায়। হয়, আপুনি ঠিকেই শুনিছে, গান গোৱা ৰাস্তা। এই ৰাস্তাটো আছে জাপানত। জাপানৰ চহৰ মাউণ্ট ফুজিলৈ যোৱা সময়ত মাজতে এই ৰাস্তাটো আছে। এই ৰাস্তাটোত আপুনি চলাই যোৱা গাড়ীৰ স্পীড অনুযায়ী মিউজিক থিম এটা বাজি থাকে। যেনে আপুনি যদি গাড়ীখন লাহে লাহে চলাই গৈ আছে, সেই মিউজিক থিমটো লাহে লাহে বাজি থাকিব। আৰু স্পীডত গৈ থাকিলে যিমান জোৰত গাড়ীখন গৈ থাকে সিমান অনুসৰি সেই মিউজিকেল ৰোডটোত মিউজিক থিমটো বাজি থকা শুনিব। এই ৰাস্তাটোৰে যোৱা যাত্ৰীসকলে সেই মিউজিক থিমটো উপভোগ কৰিবলৈ লাহে লাহে গাড়ী চলাই যায়। জাপানত 3 ঠাইত এনেকুৱা মেলোডি ৰোড আছে। হোক্কাইডো, ৱাকায়ামা আৰু গুনমা, এই 3 ঠাইত মেলোডি ৰোড আছে। এই ৰাস্তাবোৰত সদায় সদায় বেলেগ বেলেগ মিউজিক থিম শুনা পোৱা যায় আৰু কোনো স্পেচিয়েল দিনত জাপানৰ ৰাষ্ট্ৰীয় সংগীতো শুনা যায়। আপুনি বৰ্তমান স্ক্ৰীণত দেখি থকা এইডাল গছ হ'ল কইন ট্ৰী, মানে মুদ্ৰাৰ গছ। এইডাল এনেকুৱা এডাল গছ যিডাল গছত প্ৰায় গোটেই পৃথিৱীৰ মুদ্ৰা দেখা পোৱা যায়। এই গছডাল আছে ব্ৰিটেইনত, যিডাল গছ 1700 বছৰ পুৰণি। গছডালত এনেকুৱা কোনো ঠাই নাই য'ত মুদ্ৰা লাগি থকা নাই। বহুতেই ভাবে যে এই গছডালত মুদ্ৰা লগাই থ'লে মনৰ কামনা পূৰণ হয়। এনেকুৱা বহুতো প্ৰাচীন ঘটনা এই গছডালৰ লগত জড়িত হৈ আছে বুলি মানুহে বিশ্বাস কৰে। আজি মই আপোনালোকক এনেকুৱা এখন গাঁৱৰ কথা ক'ম যিখন গাঁৱৰ মানুহে মুখেৰে কথা নকয়, মাত্ৰ অংগী ভংগীৰেহে এজনে আনজনৰ লগত কথা কয়। এই গাঁওখন আছে ইণ্ডোনেছিয়াত। এই গাঁৱৰ সকলোৱে বহু বছৰ আগৰে পৰা শব্দৰ সলনি অংগী ভংগীৰে ইজনে আনজনৰ লগত কথা বতৰা কয়। এই গাঁওখনক ডিপ ভিলেজ বুলিও জনা যায়। সাধাৰণ লোকসকলৰ উপৰিও সেই গাঁওখনত থকা বহুতো অফিচ কাৰ্যালয়তো এনেকৈ অংগী ভংগীৰে কথা বতৰা কয়। এই সাংকেতিক ভাষাটোক কাটা কলক বুলি কোৱা হয়। এই গাঁওখনৰ আচল নামটো হ'ল বেংক কলা। গাইজ, আপোনালোকৰ মনলৈও কেতিয়াবা এটা প্ৰশ্ন নিশ্চয় আহিছে যে চলি থকা ট্ৰেইন এখনৰ ড্ৰাইভাৰজনৰ যদি কিবা কাৰণত টোপনি আহি যায় তেতিয়া কি হ'ব? বহু দূৰলৈ যোৱা ট্ৰেইনবোৰত এজন মেইন ড্ৰাইভাৰ আৰু সেই মেইন ড্ৰাইভাৰজনৰ লগত এজন এছিষ্টেণ্ট ড্ৰাইভাৰ থাকে। যদি বাই চান্স মেইন ড্ৰাইভাৰজনৰ কিবা হৈ যায় তেতিয়া লগত থকা এছিষ্টেণ্ট ড্ৰাইভাৰজনে ট্ৰেইনখন হেণ্ডেল কৰি ষ্টেচনলৈ লৈ যায়। এই ইমাৰ্জেঞ্চি ঘটনাকে ধ্যানত ৰাখি ৰেলৰ ইঞ্জিনত এনেকুৱা এটা ডিভাইচ লগোৱা থাকে, যদি কিছু সময় সেই ৰেলৰ ইঞ্জিনত কোনোৱে একো কণ্ট্ৰল নকৰে, মানে ধৰি লওক ইঞ্জিনৰ স্পীড বঢ়োৱা কমোৱা হৰ্ণ দিয়া এনেকুৱা কোনো এক্টিভিটি নহয়, তেতিয়া সেই ট্ৰেইনখনত অট'মেটিকেলি ইমাৰ্জেঞ্চি ব্ৰেক এপ্লাই হৈ যায় আৰু ট্ৰেইনখন লাহে লাহে ৰখি যায়। ট্ৰেইনৰ ইঞ্জিনত লগাই থোৱা এই ডিভাইচটোৰ নাম হ'ল VCD, যাৰ সম্পূৰ্ণ নামটো হ'ল ভিজিলেন্স কণ্ট্ৰল ডিভাইচ, য'ত 60 ছেকেণ্ডলৈ টাইমাৰ চলি থাকে। যদি সেই 60 ছেকেণ্ডলৈ মই আগতে কৈ অহা নিচিনাকৈ কোনো এক্টিভিটি ট্ৰেইনখনত নহয়, তেতিয়াহ'লে নেক্সট 8 ছেকেণ্ডলৈ এটা ইমাৰ্জেঞ্চি লাইট জ্বলি উঠে আৰু সেই নেক্সট 8 ছেকেণ্ডৰ পাছতো যদি ড্ৰাইভাৰ এজনেও কোনো এজনেও ৰেছপন্স নকৰে, তেতিয়া নেক্সট 8 ছেকেণ্ড এটা হৰ্ণ বাজিব ধৰে। যদি সেই 60 + 8 + 8 টোটেল 76 ছেকেণ্ডলৈ কোনো এজন পাইলটে একো নকৰে, তেতিয়া নিজক নিজে ট্ৰেইনখনত পেনাল্টি ব্ৰেক এপ্লাই হৈ যায় আৰু ট্ৰেইনখন ৰখি যায়। সো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম সকলোৰে জৰিয়তে শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি নিশ্চয় জনাব যে কেনেকুৱা লাগিল আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই।
যদি আপুনি এতিয়াও আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে তো আকৌ লগ পাম আৰু এটা নতুন ইন্টাৰেষ্টিং ভিডিঅ'ৰ লগত তেতিয়ালৈ গুড বাই